নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডো। আপোনালোককো বাৰু কালি কোনোবাই হাউলীৰ খেল আছে বুলি টিকট বেচিছিলে নেকি? যদিহে আপোনালোকে খেলৰ টিকট লৈছিলে তেনেহ'লে কিন্তু সাৱধান হৈ যাওক, কাৰণ এইখন এখন বহুত ফেক খেল আছিলে। আপোনালোকে যদি এই খেলখনৰ টিকট লৈছিলে তেনেহ'লে কিন্তু আপোনালোকে বহুত বিপদত পৰিছে। আপোনালোকক মই সকলোখিনি কথা জনাই আছোঁ। আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই যাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। আৰু ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি যাব। বন্ধুসকল, আপোনালোকৰ বহুতেও হয়তো কালি হাউলীৰ খেল আছিল বুলি বহুতে কুপন লৈছিলে। এই খেলখনৰ এটা কুপন সকলোকে 100 টকাকৈ বেচিছিলে আৰু মই দেখিবলৈ পাইছোঁ মোক বহুত কাষ্টমাৰে সেই খেলখনৰ টিকট পঠাইছে। আপোনালোকে যদি এই খেলখনৰ কুপন লৈছিলে তেনেহ'লে মই আপোনালোকক জনাই থওঁ যে সেইখন এখন বহুত ভুৱা খেল আছিলে। হাউলীত এতিয়া কোনো খেল নহয়, আপোনালোকে জানেই। হাউলীত কেৱল ৰাসৰ সময়ত খেল হয়। এতিয়াতো ৰাসৰ ছিজন নহয়, আপোনালোকে সকলোৱে জানে। যিসকলে কুপন লৈছিলে তেনেহ'লে কিন্তু আপোনালোকৰ সকলোৱে বহুত প্ৰবঞ্চনাৰ বলি হৈছে। কালি হাউলীত কোনো খেল হোৱা নাই। কালি হাউলীতে নালাগে, ক'তোৱে খেল হোৱা নাই। অহা 17 তাৰিখৰ আগলৈকে ক'তো খেল নাই। 17 তাৰিখে মাত্ৰ এখন খেল আছে, সেই খেলখন আছে গোলাঘাটত। সেইখন অতি ভাল খেল হ'বলৈ গৈছে। আপোনালোকে যদি কুপন ল'বলৈ বিচাৰে মোৰ লগত যোগাযোগ কৰি আপোনালোকে সেই খেলখনৰ কুপন লৈ ল'ব। আপোনালোকে 17 তাৰিখৰ আগত কোনো খেলৰ কুপন নল'ব, ক'তোৱেই খেল নাই। বন্ধুসকল, আপোনালোকে যদি যিকোনো খেলৰ কুপন লৈ সদায় বিশ্বাসী মানুহৰ পৰা কুপন ল'ব, কাৰণ নহ'লে আপোনালোকৰ পইচাও সকলোৰে মৰা পৰিব। আপোনালোকে এনেকুৱা মানুহৰ পৰা কুপন ল'ব যি মানুহে নিজৰ মুখ দেখুৱাই কথা কয়। আজি খেল কালি খেল বুলি যদিহে নিউজ বজাই থাকে, তেনেকুৱা মানুহৰ পৰা কিন্তু আপোনালোকে কেতিয়াও টিকট নল'ব। আপোনালোকেও বহুত প্ৰবঞ্চনাৰ বলি হ'ব। বন্ধুসকল, আপোনালোকৰ বহুতে কালি মোলৈ মেছেজ কৰি আছে, ফোন কৰি আছে, কৈ আছে যে হাউলীত খেল আছিলে, আমাক হাউলী খেলৰ ৰিজাল্ট শ্বীট লাগে। যিখন খেল হোৱাই নাই সেই খেলখনৰ ৰিজাল্ট শ্বীট আমি কেনেদৰে দিম? আমি নিজে বনাই দিলেহে হ'ব। কোনো খেলেই হোৱা নাই। আপোনালোকক মই বাৰে বাৰে কৈ আছোঁ, আপোনালোকে যদি কুপন ল'বলৈ ইচ্ছা কৰে তেনেহ'লে মোক আপোনালোকে প্ৰথম সুধি ল'ব, তাৰপিছতে কুপন ল'ব। মই আপোনালোকক কোৱা নাই যে মোৰ পৰা আপোনালোকে সদায় কুপন ল'ব। আপোনালোকে যাৰ পৰাই লৈ সদায় কিন্তু বিশ্বাসী আৰু ভাল মানুহৰ পৰা কুপন ল'ব। বন্ধুসকল, আপোনালোকে এইটো ভালদৰে বুজিলে যে আপোনালোকে কেনেকুৱা ধৰণৰ মানুহৰ পৰা কুপন ল'ব নালাগে আৰু কেনেকুৱা ধৰণৰ মানুহৰ পৰা আপোনালোকে কুপন ল'ব লাগে। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব। লগ পাম অন্য এটা ভিডিঅ' সৈতে। এতিয়ালৈকে বাই।